নমস্কাৰ বন্ধুসকল, আজি প্ৰথম প্ৰশ্ন হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? ক মণিপুৰ, খ গহপুৰ, গ চৰাইদেউ, ঘ নাগপুৰ। বন্ধুসকল 10 ছেকেণ্ড পাৰ হৈ গৈছে। উত্তৰটো হৈছে গ চৰাইদেউ। 2 নং প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, খ পাৰুল দাস, গ ৰাজেন্দ্ৰ প্ৰসাদ, ঘ ৰেণুকা দেৱী। বন্ধুসকল 10 ছেকেণ্ড পাৰ হৈ গৈছে। উত্তৰটো হ'ল ক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 3 নং প্ৰশ্ন, অসমৰ প্ৰথম IPS মহিলা কোন আছিল? ক অঞ্জলি হাজৰিকা, খ স্মিতা চলিহা, গ সুপ্ৰভা দেৱী, ঘ য়ামিন হাজৰিকা। বন্ধুসকল 10 ছেকেণ্ড পাৰ হৈ গৈছে। উত্তৰটো হ'ল ঘ য়ামিন হাজৰিকা। 4 নং প্ৰশ্ন, অসমৰ প্ৰথম IS মহিলা কোন আছিল? ক পাৰুল দাস, খ স্মিতা হাজৰিকা, গ ৰেণুকা দেৱী, ঘ অঞ্জলি মুখোপাধ্যায়। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ ক পাৰুল দাস। 5 নং প্ৰশ্ন, অসমৰ প্ৰথম কথাছবি পৰিচালক কোন আছিল? ক স্মৃতি ৰাণী, খ মায়াৱতী, গ ইন্দ্ৰাণী মুখাৰ্জী, ঘ সুপ্ৰভা দেৱী। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈ গৈছে। উত্তৰ ঘ সুপ্ৰভা দেৱী। 6 নং প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ক ৰাজেন্দ্ৰ প্ৰসাদ, খ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, গ আনন্দৰাম বৰুৱা, ঘ বিষ্ণুজ্যোতি ৰাভা। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, খটো এনচাৰ শুদ্ধ। 7 নং প্ৰশ্ন, অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ক পাৰুল দাস, খ নন্দিতা ডেকা, গ ৰেণুকা দেৱী বৰকটকী, ঘ মামণি গোস্বামী। বন্ধুসকল 10 ছেকেণ্ড সময় পাৰ হৈ গৈছে। উত্তৰ গ ৰেণুকা দেৱী বৰকটকী। 8 নং প্ৰশ্ন, শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল? ক 1672 চনত, খ 1556 চনত, গ 1671 চনত, ঘ 1906 চনত। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ গ 1671 চনত। বন্ধুসকল এইখিনিতে কথা এটা মনত ৰাখিবা, 1906 চনত মুছলিম লীগ গঠন হৈছিল। 9 নং প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? ক লৰা ৰজা, খ চুকাফা, গ পুৰন্দৰ সিংহ, ঘ জয়ধ্বজ সিংহ।
বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ পুৰন্দৰ সিংহ। 10 নং প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি আছিল? ক জয় বিজয়, খ ৰাম বিজয়, গ কালী দমন, খ ৰুক্মিণী হৰণ। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ খ ৰাম বিজয়। বন্ধুসকল 11 নং প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ক 1526 খ্ৰীষ্টাব্দত, খ 1826 খ্ৰীষ্টাব্দত, গ 1425, খ 1656 খ্ৰীষ্টাব্দত। বন্ধুসকল 10 ছেকেণ্ড বৰ্তমান সমাপ্ত হৈছে। খ উত্তৰ 1826 খ্ৰীষ্টাব্দত। 12 নং প্ৰশ্ন, জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? ক ছাহজাহান, খ আকবৰ, গ বাবৰ, খ ঔৰংজেব। বন্ধুসকল 10 ছেকেণ্ড সময় পাৰ হৈছে। ক উত্তৰ ছাহজাহানে নিৰ্মাণ কৰিছিল। 13 নং প্ৰশ্ন, ভাষাৰ ভিত্তিত ৰাজ্য গঠন কেতিয়া হৈছিল? 1995, 1967, 1867, 1956 চনত। বন্ধুসকল 10 ছেকেণ্ড সময় পাৰ হৈছে। খ নম্বৰ উত্তৰ 1956 চনত। 14 নং প্ৰশ্ন, প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল? ক 1239 চনত, খ 1930 চনত, গ 1914 চনত, ঘ 1911 চনত। দহ ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ গ 1914 চনত। 15 নং প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ক 1995 চনত, খ 1567 চনত, গ 1994 চনত, ঘ 1942 চনত। বন্ধুসকল তোমালোকে পাৰা যদি কমেণ্টত জনাব পাৰা। বন্ধুসকল বৰ্তমান 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ ঘ 1942 চনত। বন্ধুসকল প্ৰত্যেকটো ভিডিঅ'ৰ শেষত মই একোটাকৈ প্ৰশ্ন কৰি থৈ যাওঁ। আজিৰ প্ৰশ্নটো হ'ল, দাণ্ডি যাত্ৰা কিমান চনত আৰম্ভ হৈছিল? সকলোৱে কমেণ্ট কৰি এই প্ৰশ্নটো জনাব পাৰে আৰু যোনজনে প্ৰকৃত শুদ্ধ উত্তৰ দিয়ে তেওঁক অহা পৰৱৰ্তী ভিডিঅ'ত তেওঁৰ নাম উল্লেখ কৰা হ'ব।